নমস্কাৰ, আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আহকচোন আজি শব্দাৰ্থ মই আলোচনা কৰোঁ। কৃপাময়, দয়ালু, পঞ্জীয়, পঞ্জিত, নামভুক্ত কৰোঁতা, নিৰ্ধাৰিত, নিশ্চিত, প্ৰণেতা, ৰচোতা, মৃগমান, মৰাৰ সদৃশ। বিন্ধা, ৰচনাত্মক, সৃষ্টিমূলক, যশস্যা, শিক্ষাতি বা যান্ত্ৰিকতা, যন্ত্ৰপদ আনৰ দ্বাৰা পৰিচালিত হোৱা অৱস্থা, সামন্ত, অধীন, ভূপতি। বিভাজক, যি ৰাশিৰ দ্বাৰা হৰণ কৰা যায়, পৰোচনা, উচতনি, তন্দ্ৰা, চেলমেলীয়া টোপনি, তন্দ্ৰালখা, তন্দ্ৰাত অলস নাৰী, জাগ্ৰত, সাৰে থকা। ক্ৰীড়া, ধেমালি, চহকী, খেতিৰে পৰিপূৰ্ণ, ধন ধান থকা, তীব্ৰ, ডাঙৰ বা প্ৰবল, ধীতিমান, ধৈৰ্যশীল, একত্ৰ, এক হোৱা অৱস্থা, অভিন্নতা। খণ্ডৰ প্ৰশ্নৰ উত্তৰটো হৈছে প্ৰজাপতিৰ ভূল। আৰু প্ৰশ্ন, প্ৰথম অসমীয়া সামাজিক নাটখনৰ নাম কি?